হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগনছ লাইফলৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন মিনি ব্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আচলতে কি হৈছে, মোৰ এজন একদম মৰমৰ একদম ভাগিন এজন আছে, আৰু মই ভাগিনক দেখুৱাই দিছোঁ প্ৰথমতে, তাৰপিছত কথাখিনি কৈ আছোঁ। এইফালে আহা। এয়া হৈছে ভাগিন, তাৰ নাম হৈছে জিব্ৰাছ, খুব ধুনীয়া ইউনিক নাম। আৰু ভাগিনৰ ঘৰ হৈছে গুৱাহাটীত। আৰু আপোনালোকে হয়তো দেখিছে মোৰ পিছফালে যিবিলাক ছবি আছে সেইবিলাক প্ৰায়খিনি মই নিজে অঁকা ছবি, কিন্তু এটা ডাঙৰ ছাৰপ্ৰাইজ বিহু বতৰ। আৰু কি হৈছে, মোৰ ভাগিনে মানে মোৰ কাৰণে এখন ছবি লৈ আহিছে, আৰু সেই ছবিখন আপোনালোকক দেখুৱাম কি ছবি। তাৰ আগতে মই জিব্ৰাছৰ পৰা কিবা এটা জানিব বিচাৰিম। আচলতে যিখন তুমি ছবি আঁকিলা সেই ছবিখন মই আপোনালোকক দেখুৱাম, আপোনালোকে চাব ছবিখন। তাৰ আগতে তুমি কোৱা যে ছবিখন আগতে তোমাক কিমান দিন লাগে? ছবিখন আগতে মোৰ কমেও 6 to 7 দিন লাগিলে। 6-7 দিনৰ ভিতৰত এই ছবিখন আঁকিছে। আৰু কি ছবি প্ৰথমতে আমি চাই লওঁ, তাৰপিছত বাকীখিনি কথা পাতি আছোঁ। ছবিখন প্ৰথমতে দেখুওৱা। এইয়া হ'ল, আপোনালোকে ভালকৈ চাওকচোন, এইখন হ'ল ছবিখন। আৰু কোন আপোনালোকে হয়তো ধৰিব পাৰিছে চাগে, মোক আঁকিছে, আৰু ইমান ধুনীয়াকৈ আঁকিছে। আৰু ৰাইজে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। মই খুব এক্সাইটেড হৈ গৈছোঁ মানে। সি যেতিয়া মোক কৈছে যে মই তোমাক আঁকিছোঁ আৰু মই তোমাক দিবলৈ গৈ আছোঁ, ই গুৱাহাটীৰ পৰা আহি আছে মোক দিবৰ কাৰণে, আৰু খুব ভাল লাগিলে। আৰু মই জানিম, অকণমান বহি লওঁ আমি ন। তুমি যেন পৰ্ট্ৰেইট ছবিবিলাক আঁকা, কেতিয়াৰ পৰা আঁকিবলৈ লৈছা? মই পৰ্ট্ৰেইট যেতিয়া লকডাউন হৈছিলে, আচ্ছা, তাৰপিছৰ পৰা মানে মই মোৰ নিজৰ মানে হেৰিখিনি অলপমান ইম্প্ৰুভ কৰিবৰ কাৰণে, নিজৰ স্কিলছ ইম্প্ৰুভ কৰিবৰ কাৰণে আচ্ছা পৰ্ট্ৰেইট আঁকা ষ্টাৰ্ট কৰিলোঁ। আচ্ছা আচ্ছা। আৰু তোমাৰ বয়স কিমান হৈ আছে এতিয়া? মোৰ বয়স এতিয়া 13 বছৰ। 13 বছৰ। আপোনালোকে এটা কথা মন কৰক, 13 বছৰ বয়সৰ ল'ৰা এটাই মানুহৰ ছবি আঁকিব পৰা হৈছে। ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে? আপোনালোকে উৎসাহ দিব পাৰিলে কমেণ্ট কৰি পেলাই জনাব কেনেকুৱা হৈছে। তুমি মোক এটা কথা কোৱা যে তুমি পেঞ্চিল শ্বেডিঙে কৰা নে এক্ৰেলিক হওক, ৱাটাৰ কালাৰ হওক, মানে পোষ্টাৰ কালাৰ হওক, এনেকুৱা ধৰণৰ ছবিবিলাকো আঁকা, মানে নেচাৰেল ছবিবিলাকো আঁকা? মই চবেই ট্ৰাই কৰোঁ, কিন্তু পেঞ্চিল স্কেচটো মই বেছি প্ৰেফাৰ কৰোঁ। আচ্ছা আচ্ছা, এইটো বেছি ভাল লাগে। এইটো বেছি ভাল লাগে। আৰু মানে মোক আঁকিবলৈ কেনেকৈ আইডিয়াটো কেনেকৈ আহিলে? তোমাৰ আঁকিবলৈ আইডিয়াটো এনেকৈ আহিল, মানে মই তোমাৰ টেবলেট মিষ্টাৰ জ্যোতি গগন বুলি যোনটো চেনেল আছিলে, তাৰে মানে ফানি ভিডিঅ'বিলাক চাওঁ, চাই ভাল লাগে ভিডিঅ'বিলাক। থেংক ইউ দেই। তেতিয়াতে মানে মোৰ আইডিয়া আহিল যে ফেচবুকৰ পৰা এখন ফটো যদি তোমাক লৈ পেলাই আঁকি দিয়া হয়, মানে তুমি অলপমান ছাৰপ্ৰাইজ হ'বা। আচ্ছা, মই একদম মই খুব ভাল লাগিছে একদম। তোমাক এইখিনিতে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। মোক যে কোনোবাই আঁকিছে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা, আৰু খুব ধুনীয়া আঁকিছে। আৰু ময়ো ছবিবিলাক আঁকোঁ। মই আচলতে নিজৰ ছবিখন নিজে কেতিয়াও অঁকা নাছিলোঁ, এনেকৈ বেলেগে আঁকি পেলাই যেতিয়া দিছে, ইয়াতকৈ আৰু ভাল কি থাকিব পাৰে। আশা ৰাখিম তুমি যাতে ভৱিষ্যতে ছবি আঁকি থাকা, আৰু আৰ্টটো কেতিয়াও এৰি নিদিবা, ঠিক আছে? আৰু কিবা ক'বা নেকি? হয়, ইয়াতে মোৰ এটা কথা ক'ব আছিল যে মোৰো এটা ইউটিউব চেনেল আছে। ৱাও, তোমাৰো ইউটিউব চেনেল আছে? নামটো কৈ দিয়া তেতিয়াহ'লে। জিব্ৰাছ আৰ্টছ বুলি। তাতে আপুনি মোৰ মানে আৰ্টৰ ভিডিঅ'খিনি চাব পাব। ঠিক আছে, তেতিয়াহ'লে আপোনালোককো জনাইছোঁ, জিব্ৰাছ আৰ্ট বুলি এটা ইউটিউব চেনেল আছে, আপোনালোকে চাৰ্চ কৰিলে পাই যাব। আৰু তাতে তেওঁ অঁকা ভিডিঅ'বিলাক তাতে আছে, আৰু তাতে আপোনালোকে চাব পাৰিব। যিসকল আগ্ৰহী তেওঁলোকে এই চেনেলটোত গৈ পেলাই এই আৰ্টবিলাক চাব পাৰিব। আজিলৈ বাই বাই। বাই।